তাৰপিছত আমি বড়োক যদি কয় বড়ো খ্ৰীষ্টানক যদি আমি যদি মাইনৰিটি বনাওঁ তেতিয়াহ'লে শৰণীয়াবিলাকক যিবিলাক ট্ৰাইবেল মানুহে আজি শৰণ লৈ পেলাই কলকাও পিতাকাও মাৰিছে তেখেতসকলক মাইনৰিটি দিয়ক। যি ডেটত আমি আগত যিমান এডভান্স আছিলোঁ কিন্তু এতিয়া নতুন চৰকাৰ নতুন গভৰ্ণমেণ্ট থাকোঁতে আমি ইমান ডেভেলপ উন্নতিটো দেখা নাই। বড়ো মানুহ ট্ৰাইবেল মানুহ ফৰেষ্ট ৰাইট এক্টটো ইমপ্লিমেণ্ট কৰিব লাগে অসম চৰকাৰে। আমাৰ ট্ৰাইবেল এলেকাত বেলেন ব্লকত যিসকল নন ট্ৰাইবেলে ইলিগেলি বসবাস কৰি আছে তেখেতসকলক ইমিডিয়েটলি ইভেকশ্যন কৰিব লাগে। হোৱাই বুলি ক'লে অসম চৰকাৰৰ কোটি কোটি টকা আননেচেচাৰী স্পেণ্ড কৰি আমাৰ ট্ৰাইবেল আনএমপ্লয় ইউথবিলাকক ইনকাৰেজ কৰিব লাগে তাত ৰবাৰ প্লাণ্টেশ্যনৰ কাৰণে আৰু পাইনএপল বা চাহ বাগান চ' ডেট দে কেন আৰ্ণ এণ্ড ইকনমিকেলি নিজৰ আপলিমেণ্ট কৰিবৰ কাৰণে সুবিধা চৰকাৰে দিছে। আজি বড়োৰ মাজতে ওলাইছে কি বড়ো খ্ৰীষ্টানক মাইনৰিটি দিব লাগে। অৰুণাচলতো 90% খ্ৰীষ্টান হৈ গ'ল, তাতো এছ টিখিনি কাটি দিয়ক যদি দম আছে। নৰেন্দ্ৰ মোদী ইমানে দম আছে বাহিৰৰ মানুহ কোৱা ডাইলগ মাৰাটো তাত দি কৰি চাওক না। सानसेनि हाबाफारि लानानै बाक्सा जिल्ला अल आसाम ट्राइबेल स्टुडेन्ट्स इउनियननि बानजायनायाव लिगेल एवारनेस प्रग्राम खुंदों। दिनै बाक्सा जिल्लानि सिङाव थानाय किसाब नोगोराव बाक्सा जिल्ला अल आसाम ट्राइबेल स्टुडेन्ट इउनियननि लिगेल एवारनेस प्रग्राम खुंदों। बे हाबाफारिखौ सामलायनो बाक्सा जिल्ला अल आसाम ट्राइबेल स्टुडेन्ट्स इउनियननि आफादगिरि प्रलयजित गयारी बिथाङा आफाद दैदेननायाव मोनसे मेहेरगोनां हाबाफारिया जानानै थाङो। बे हाबाफारियाव गाहाय आलासि महरै बाहागो लायो बिटिसिनि बारग' प्रिन्सिपाल सेक्रेटारि मिस्टार जन इंथि काटार बिथाङा। बुंथिगिरि महरै बाहागो लायो गौहाटी बिजिरसालिनि एडभकेट अल आसाम ट्राइबेल स्टुडेन्ट्स इउनियननि चिफ एडभाइजार राजु देउरी आरो अल आसाम ट्राइबेल स्टुडेन्ट्स इउनियननि आफादगिरि हरेश्वर ब्रह्मजों लोगोसे अल आसाम ट्राइबेल स्टुडेन्ट्स इउनियननि गोबां दैदेनगिरिफोरजों लोगोसे ओनसोलनि मेलेमजिबि आरो ओनसोलनि रायजो राजा बिथांमोना बे हाबाफारियाव बाहागो लायो। बे हाबाफारियाव बाहागो लानानै खौरांगिरिनि सिगाङाव मा फोरमायखो अल आसाम ट्राइबेल स्टुडेन्ट्स इउनियननि चिफ एडभाइजार राजु देउरी बिथाङा फैजों मोनथिनानै लानि। প্ৰথমতে মই ধন্যবাদ জনাইছোঁ আমাৰ ককলাবাৰী আঞ্চলিকৰ কমিটিক। আমি ইয়াত লিগেল এৱাৰনেছ প্ৰগ্ৰাম কৰিবলৈ আহিলোঁ। আমি এইটোৱে এটা আহ্বান যে অসম চৰকাৰক যে এট্ৰচিটি এক্টটো কিয় ইমপ্লিমেণ্ট কৰা নাই। চাওক চিডুল ট্ৰাইব এট্ৰচিটি এক্টটো অসম চৰকাৰে চিৰিয়াছ কৰি ল'ব লাগে আৰু ইফেক্টিভলি ইমপ্লিমেণ্ট কৰিব লাগে। আৰু ছেকেণ্ডলি ইয়াত যিটো ভোটৰ চুক্তি আছিলে সেই চুক্তিখিনিও যদি গভৰ্ণমেণ্টে ইমপ্লিমেণ্ট কৰাহেঁতেন বড়ো ৰাইজে বহুত সুখিত হ'লহেঁতেন। আজি ডেটত আমি আগত যিমান এডভান্স আছিলোঁ কিন্তু এতিয়া নতুন চৰকাৰ নতুন গভৰ্ণমেণ্ট থাকোঁতে আমি ইমান ডেভেলপ উন্নতিটো দেখা নাই। ট্ৰাইবেলৰ নামত যিবিলাক সা সুবিধা আহিছে আমি মাত্ৰ কাগজে কলমেহে দেখিছোঁ কিন্তু প্ৰেক্টিকেলি একো এটা আমাৰ সুবিধা হোৱা নাই। পাৰ্টিকুলাৰলি এতিয়া লেণ্ড ইছ্যু বড়ো মাটি এতিয়া কিবা পাব লাগে, অধিকাৰ পাব লাগে। বড়ো মানুহ ট্ৰাইবেল মানুহ ফৰেষ্ট ৰাইট এক্টটো ইমপ্লিমেণ্ট কৰিব লাগে অসম চৰকাৰে। আৰু লগতে আমাৰ ট্ৰাইবেল এলেকাত বেলেন ব্লকত যিসকল নন ট্ৰাইবেলে ইলিগেলি বসবাস কৰি আছে তেখেতসকলক ইমিডিয়েটলি ইভেকশ্যন কৰিব লাগে। হোৱাই বুলি ক'লে অসম চৰকাৰৰ কোটি কোটি টকা আননেচেচাৰী স্পেণ্ড কৰিছে। যেনেকৈ লাচিত দিব পাতিছে 20 crore গৈছে, ক'ত কিবা দিছে আপোনাৰ বুলেট দিছে হেনো, ক'ত কিবা বনাইছে, আমাক সেইটো দৰকাৰ নাই ক'বলৈ। কিন্তু আমি এটাই কথা ক'ম যে এটলিষ্ট মাটিৰ ক্ষেত্ৰত আমাৰ মাটি ট্ৰাইবেল বেলেন ব্লকৰ মাটিখিনি অসম চৰকাৰে এই ইলিগেল ইনক্ৰচাৰখিনিক ইমিডিয়েটলি সিহঁতক ইভেকশ্যন কৰিব লাগে। বিকজ হাইকোৰ্টৰ ষ্টেণ্ডিং অৰ্ডাৰ আছেই। আৰু প্লাছ ফৰেষ্টৰ ওচৰে পাঁজৰে হাবিৰত জংঘলে যিবিলাক ট্ৰাইবেল মানুহ বসবাস কৰি আছে আমাৰ ট্ৰাইবেল আনএমপ্লয় ইউথবিলাকক ইনকাৰেজ কৰিব লাগে তাত ৰবাৰ প্লাণ্টেশ্যনৰ কাৰণে আৰু পাইনএপল বা চাহ বাগান চ' ডেট দে কেন আৰ্ণ এণ্ড ইকনমিকেলি নিজৰ আপলিমেণ্ট কৰিবৰ কাৰণে সুবিধা চৰকাৰে দিব লাগে। সেইটোৱে আমি ক'বলৈ বিচাৰিছোঁ। থেংক ইউ। ছাৰ আজিৰ ক্ষেত্ৰত চাওক মেইন অবজেক্ট অফ AATSUৰ ট্ৰাইবেল মানুহক ডিভাইড কৰিব লাগে, কনফিউজ কৰিব লাগে আৰু উইক কৰিব লাগে। সেইকাৰণে আজি বড়োৰ মাজতে ওলাইছে কি বড়ো খ্ৰীষ্টানক মাইনৰিটি দিব লাগে। অৰুণাচলত তেতিয়ালৈ কিয় নকৰিলে, মিজোৰামত কিয় নকৰিলে বা মেঘালয়ত কিয় নকৰিলে। অৰুণাচলতো 90% খ্ৰীষ্টান হৈ গ'ল, তাতো এছ টিখিনি কাটি দিয়ক যদি দম আছে। নৰেন্দ্ৰ মোদী ইমানে দম আছে বাহিৰৰ মানুহ কোৱা ডাইলগ মাৰাটো তাত দি কৰি চাওক না, বা মিজোৰামত কৰি চাওক বা মেঘালয়ত কৰি চাওক। তাৰপিছত আমি বড়োকো যদি কয় বড়ো খ্ৰীষ্টানক যদি আমি যদি মাইনৰিটি বনাওঁ তেতিয়াহ'লে শৰণীয়াবিলাকক যিবিলাক ট্ৰাইবেল মানুহে আজি শৰণ লৈ পেলাই কলকাও পিতাকাও মাৰিছে তেখেতসকলক মাইনৰিটি দিয়ক। আৰু যিবিলাক তিৱা মানুহ কাৰ্বি মানুহ শৰণ লৈ পেলাই আজি শইকীয়া হাজৰিকা লিখিছে সিহঁতকো মাইনৰিটি দিয়ক।
আমাৰ ক'বলৈ একো কিবা নাই, উই ডোণ্ট হেভ এনি ইছ্যু। কিন্তু আমি এছ টি ৰিলিজিয়াছ চেঞ্জ কৰিব পাৰে, কিন্তু মই বড়ো হিচাপে মোৰ ভাষা আছে, মোৰ কালচাৰটো, মইতো দখনা জেগাটো মই কিবা পিন্ধা নাই নহয়, চাৰি পিন্ধা নাই নহয়, পিন্ধিছোঁ জানো? মই বড়ো উপাধি জেগাত মই শইকীয়া হাজৰিকা লিখিছোঁ জানো? মোৰ টেষ্টটো ক'ৰ পৰা আহিছে? মই ক'ত জন্ম হৈছোঁ ক'ত? মই এজ এ বড়ো আই ৱাজ বৰ্ণ এণ্ড আই এম বড়ো, আই উইল বি এ বড়ো। চ' আমাক এইবিলাক ৰাজনীতি কৰাটো, ইট ইজ এ পলিচি টু ডিভাইড আছ, ইট ইজ দ্য পলিচি টু মেক আছ উইক, এণ্ড ইট মষ্ট এবভ অল আমাক এইটো এটা ষড়যন্ত্ৰ কি কৰিবৰ কাৰণে, টু ছাপ্ৰেছ এণ্ড ডমিনেট ইন দ্য নেম অফ ৰিলিজন, ডেটছ অল।